সপোন বাস্তৱৰ কথাৰ আবৃত্তিৰে তুমি মোৰ বাবে আৰু মই তোমাৰ বাবে। এই তুমি জানানে, আজি পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন মই। কিয় নুসুধা? তুমি মোৰ বুকুত থকাৰ বাবে। তুমি থকাৰ বাবে আজি পৃথিৱীখন ইমান ধুনীয়া দেখোন। নে তুমি ধুনীয়া বাবে পৃথিৱীখন ইমান সেউজীয়া? ভাৱনাৰ বলুকাত আজি মোৰ কেৱল তোমাৰ নামৰে কবিতা। কিয় বাৰু ইমান ভাল পাওঁ তোমাক? এই ভাৱনাবোৰে বুকুত বৰকৈ হান্দোলনি তোলে জানা। তুমি যদি আজি মোৰ কাষত থাকিলা হয়, এবাৰ স্পৰ্শ কৰি চালো হয়, এবাৰ, মাথো এবাৰ। তোমাৰ সেন্দুৰী দুগালত নকওঁ দিয়া, মাথো এটাই জানো, তুমি মোৰ বাবে আৰু মই তোমাৰ বাবে।